ৰাজাপুৰ নামৰ গাঁৱত এজন চাউলৰ বেপাৰী আছিল, য'ত মানুহে তাক বহুত সন্মান কৰিছিল। তাৰ ঠাইত দুজন মানুহে কাম কৰিছিল, য'ত এজনৰ নাম আছিল বীৰেন আৰু এজনৰ নাম আছিল মনোজ। বীৰেনৰ ওপৰত বহুত ভৰসা কৰিছিল বেপাৰীজনে, কিয়নো বীৰেনে সকলোবোৰ মানুহৰ কথা বেপাৰীজনৰ আগত কৈছিল। বীৰেনৰ কথাবোৰ শুনি বেপাৰীজনে ভাবিছিল, বীৰেন বহুত ইমানদাৰ আৰু কোমল হৃদয়ৰ মানুহ। এইবাবে বেপাৰীজনে সকলো দায়িত্ব বীৰেনৰ ওপৰত অৰ্পণ কৰিছিল। সেই বেপাৰীজনৰ ঠাইত এটা আলমাৰি আছিল। সেই আলমাৰিটো বহুত পুৰণা আলমাৰি আছিল। বেপাৰীজনে বীৰেনক সদায় কৈছিল, বীৰেন, এই আলমাৰিটো আমাৰ বাবে বহুত মূল্যৱান। মোৰ বাবেতো এইটো যাদুৰ আলমাৰি। এইবোৰ শুনাৰ পিছত বীৰেন গম পাইছিল যে এই আলমাৰিটোত কিবা এটা আছে। কেইদিনমান কাম কৰাৰ পিছত বীৰেন বহুত লোভীয়া হৈ গৈছিল। সকলো মানুহ যোৱাৰ পিছত কেইটামান চাউলৰ বস্তা লৈ গৈ বজাৰত বেচি দিছিল। বীৰেন কেইদিনমান এনেদৰেই চুৰি কৰিছিল। তাৰ লোভ বাঢ়ি গৈছিল। এতিয়া সি বহুত চাউলৰ বস্তা লৈ যাবলৈ ধৰিছিল। বেপাৰীজনে গম পাইছিল চাউলৰ বস্তাবোৰ নাইকিয়া হৈ গৈ আছে। সি ভাবিছিল, যদি মই সিহঁতক সুধো চাউলৰ বস্তা কোনে চুৰি কৰিছে, তেতিয়া সিহঁতে নক'ব। তেতিয়া বেপাৰীজনে এটা বুদ্ধি লগাইছিল। সি তাৰ কাম কৰা মানুহ দুজনক মাতিছিল। সি কৈছিল, ইয়াৰ পৰা চাউলৰ বস্তাবোৰ নাইকিয়া হৈ গৈ আছে আৰু এনেকুৱা কোনে কৰি আছে মই ৰাতিপুৱা গম পাম, কাৰণ মোৰ এইটো হৈছে যাদুৰ আলমাৰি। কোনে চুৰি কৰিছে তাৰ নাম এই আলমাৰিটো ৰাতিপুৱা পাই যাম। বীৰেনে এইবোৰ কথা শুনি ভয় খাই গৈছিল। বীৰেনে গম পাইছিল যে আলমাৰিটোত যাৰ নাম আহিব সেইটো তাৰ নামেই হ'ব। অলপ সময়ৰ পিছত সি গুদামত যায় আৰু আলমাৰিটো খুলিবলৈ চেষ্টা কৰিছিল, কিন্তু বেপাৰীজনে লুকাই তাক চাই আছিল। সি গম পাই গৈছিল যে চোৰটো সিয়েই। ইয়াৰ পিছত বীৰেনক কামৰ পৰা ওলাই দিছিল। বন্ধু-বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো চালে, ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ লগত আৰু কমেণ্ট কৰিব। আৰু যদি আপুনি নতুন আলহী তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।